6 শিডিউলত আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক 47 চনৰ পৰাই আছে গতিকে মই ভাবোঁ যে ইয়াত কোনো বিতৰ্কৰ কোনো স্কোপ নাই কিন্তু যেনেকুৱা তিৰাপত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে ট্ৰাইবেল সংঘৰ লগত কথা পাতি আমি মৰাণ মটক আহোম তেওঁলোকে যাতে পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ তেনেকৈ বালিপাৰা ধেমাজি বহুত কেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাকী খিলঞ্জীয়া জনগোষ্ঠীসমূহে যাতে মাটিৰ পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ আৰু ট্ৰাইবেল সংঘয়ো তাত আমাক বিৰোধিতা কৰা নাই গতিকে অসমত যি হ'ব আলাপ আলোচনা কথা বতৰা আৰু সংবাদৰ মাজেৰে হ'ব টিভিত বা মিডিয়াৰ আগত বাইট দি পেলাইতো কোনো সমস্যাৰ সমাধান নহয় আলাপ আলোচনা কৰি হ'ব সেইকাৰণে মই ভাবোঁ যে ইয়াতে বৰ্তমান ইলেকশ্যনৰ আলোচনা হৈছে আলোচনাটো আমি ডাইভাৰ্ট কৰি বেলেগ ফালে লৈ যাব নালাগে এটা কথা যে আজি BTCত সকলোৰে হাতত বা মানুহেতো সকলোৱে কৈ আছে যে মাটিৰ পট্টা কাৰো হাতত নাই অকল বিজেপিয়ে কৈ আছে যে আমি মাটিৰ কাগজ দিম বুলি বেলেগ দলেতো কোৱা নাই BPFেও কোৱা নাই যে মাটিৰ কাগজ দিম UPPLেও কোৱা নাই মাটিৰ কাগজ দিম অকল মাটিৰ কাগজ দিম বুলি কোনে কৈ আছে বিজেপিয়ে কৈ আছে গতিকে বিজেপিৰ চৰকাৰ আহিলে আমি সকলোৰে লগত কথা বতৰা পাতি যিখিনি BTC গঠনৰ আগত BTCত আছে সকলোকে মাটিৰ পট্টা দিব নোৱাৰে BTC নিয়ম আছে কিন্তু 2003 চনৰ আগৰ যিখিনি মানুহ সেইখিনিক মাটিৰ অধিকাৰ দিম বুলি অকলটো বিজেপিয়ে কৈ আছে স্যার আপনি ভাষণত কৈ আছে যে প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক এই ডেফিনেশ্যনটো আচলতে ৰাইজৰ মাজত অলপ এইটোতো ৰাইজেই ডেফিনেশ্যনটোতো ৰাইজেই কয় মোক আহি কয় অৰুণোদয় পোৱা নাই ৰাইজে আহি কয় ঘৰ পোৱা নাই যোনে পোৱা নাই তেওঁলোক দ্বিতীয় শ্ৰেণী এতিয়াওতো মই তাতে গ'লোঁ সেইটোকে মোক কৈ আছে ৰাইজে গতিকে সাংবাদিকসকলক যদি মই বুজাব লাগে তেতিয়া কি হ'ব এটা ৰাইজে মোক কাগজ দি আছে এতিয়া অলপ আগতে সুবাইজাৰত বিজনীত আছিলোঁ ষ্টেজৰ ওপৰত 4 গৰাকী 80 বছৰীয়া মানুহ উঠি কৈছে যে আমি অৰুণোদয় পোৱা নাই সেইটোৱেতো এটা বেলেগ জেগাত হ'লে মই দে বুলি লগে লগে চহী মাৰি দিব পাৰোঁ ইয়াত নোৱাৰোঁ সমস্যা এইটোৱে